গাইজ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আৰু থাম্বনেইলটো চাই গম পাইছে যিহেতু মই আজি শেৱালি ফুল বনাম। আৰু তেনেহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ ব'লক। আৰু শেৱালি ফুল খাব পাৰিলে খুবেই ভাল। অৱশ্যে মই খাব নোৱাৰোঁ কাৰণ বহুত বেছি তিতা, কিন্তু যিসকলৰ চুগাৰ বা বেলেগ অন্য বহুত বেমাৰৰ কাৰণে এই ফুলটো ভাল খালে, গতিকে ৰেচিপিটো চাই যাওঁ। আৰু প্ৰথমতে মই ফুলখিনি ভালদৰে ধুই লৈছোঁ। তাৰ পাছত মই এফালে তেজপাত লৈ লৈছোঁ আৰু নহৰু সৰহকৈ দিব, কিন্তু নহৰু সৰহকৈ দিলে খাবলৈ ভাল হয় বুলি কয়। মই আজিলৈকে খোৱা নাই অৱশ্যে। আৰু কেইটুকুৰামান নহৰু মই থেতেলিয়াই লৈছোঁ কাৰণ গোন্ধটো যিহেতু আহিব লাগিব। আৰু এইফালে মই কেৰাহীত তেল দি দিছোঁ। তেল একদম অকণমান দিছোঁ, বেছি নিদিলেও হয়। আৰু ফুলখিনি দিয়াৰ লগে লগে একদম অকণমান হৈ যায়। মই কৈছোঁ নহয়, আপোনালোকে ইমানখিনি ফুল দেখিছেহে, লাষ্টত যেনেকৈ লাইপাত ভাজিলে আমি একদম অকণমান হৈ যায়, তেনেকুৱা হৈ যায়, তাতকৈ কমেই হয়। আৰু এইফালে ৰচুনখিনি দি বেছি ভাজিব নালাগে, লগে লগে ফুলখিনি দিয়েই দিব, কাৰণ বেছি ভাজিলে তাৰ গোন্ধটো নোলাবই ভালকৈ। আৰু এইফালে মই ফুলখিনি দি দিছোঁ আৰু অন কেমেৰা দেখাই আছোঁ ফুলখিনি কিমান অকণমান হৈ যায়। এইফালে দেখিবলৈ পাইছে নহয়, লগে লগে দিয়াৰ লগে লগে নাইকিয়া হৈয়ে যায়, যেনেকৈ চানপাপৰি পমি যায় যে, এনেকৈয়ে পমি যায়। আৰু নিমখটো একদম লাষ্টত দিম, কাৰণ যদি মই ইমানখিনি ফুলত কিমান নিমখ হ'ব মই সেইটো আন্দাজ নাপাম যিহেতু, গতিকে নিমখ একদম পমি শেষ হৈ যোৱাৰ পাছতহে মই নিমখখিনি দিম। আৰু হালধি নিদিলেও হয়, কিন্তু মই দিম। হালধি নিদিলেও হয় কাৰণ তাৰ পৰা এটা ৰং ওলায়, যোনবোৰ ঠাৰি আছে সেই ঠাৰিটোৰ পৰা য়েল্ল' কালাৰ টাইপৰ ৰং ওলায়, গতিকে হালধি নিদিলেও হয়। তাৰপাছত মই দি দিছোঁ গোটা ৰচুনখিনি। আৰু গোটা ৰচুন খালে যিসকলৰ প্ৰেছাৰ আছে, প্ৰেছাৰৰ কাৰণেও বহুতেই ভাল, গতিকে গোটা ৰচুনো দি দিছোঁ। আৰু এইফালে দেখিছে নহয়, এইখিনি কিন্তু মই পানী দিয়া নাই দেই, ফুলখিনিৰ পৰাই ওলাইছে। আৰু এইফালে মই অকণমান নিমখ দি দিছোঁ পৰিমাণ অনুসৰি। আৰু মই পানীখিনি একদম বহুত শুকুৱাইও নিদিওঁ আৰু ইমানকৈ নাৰাখোঁ, অলপ শুকোৱাৰ পাছতে মই নমাই দিম। আৰু এইফালে মই অকণমান হালধি দি দিছোঁ পৰিমাণ অনুসৰি। আৰু এইফালে দেখিবলৈ পাইছে মোৰ শেৱালি ফুলৰ ভাজিখিনি অলম'ষ্ট ৰেডি হৈয়ে গৈছে। মই তাত বহুত বেছি শুকুৱাইও দিয়া নাই পানীখিনি, আৰু বহুত বেছি থাকিবলৈও দিয়া নাই, বহুত বেছি শুকুৱাইও দিয়া নাই। এনেকৈ খাবলৈ ভাল বুলি কয়, গতিকে মই এনেকৈয়ে বনাই দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, লগ পাম আকৌ নেক্সট ভিডিঅ'ত।